উপস্থিত হৈছোহি 2 নং নৱজ্যোতিৰ বৰতল 7 নং বুথ কেন্দ্ৰত যেহেতু এই বুথ কেন্দ্ৰৰ বহুত সংখ্যক মানুহৰ যেহেতু ভোটাৰ লিষ্টত নাম নাই তেখেতলোকৰ অৱশ্যে ইয়াতকৈ আগত মানে তেখেতলোকে ভোট সাব্যস্ত কৰিছিলে ভোট প্ৰদান কৰিছিলে কিন্তু তেখেতলোকৰ বহুতৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেখেতলোকৰ ভোটাৰ লিষ্টত বৰ্তমান নাম নাই তেখেতলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম আহিছে বহুত দূৰৰ পৰা আহিছে নহয় জানো কৰ্মৰত হৈ থকা জেগাৰ পৰা আপোনালোকে উপস্থিত হৈছে ইয়াত ভোট দিবৰ কাৰণে আপোনালোকৰ ভোটাৰ লিষ্টত নাম নাই কি ক'ব ইয়াৰ কাৰ গাফিলতি আচলতে কাৰ মই ভাবোঁ ইয়াত যিসকলে ছাৰ্ভে কৰিছে তেখেতসকলৰ সম্পূৰ্ণ দায়িত্ব আৰু ঠিক সেইদৰে শুনিছোঁ তেখেতসকলক ছাৰ্ভে যিসকলে কৰিছে তেখেতৰ আউটৰ হয় ইয়াৰ স্থায়ী বাসিন্দা নহয় তেখেত আঁতৰৰ হয় গতিকে মই ভাবোঁ যিসকলে ছাৰ্ভে কৰিছিলে তেখেতসকলৰ দায়িত্ব আছিলে যে গাঁওবোৰক এবাৰ ভেৰিফাই কৰা গাঁওবোৰ আচলতে এবাৰ ভেৰিফাই কৰিব লাগিছিলে তেতিয়াহে গাঁওখনত কি হৈ আছে কি নহৈছে কেৱল গাঁওবোৰহে জানে গতিকে আমি ভাবোঁ যে আমাৰ এই কাৰ ভুলৰ কাৰণে আমি এই মানে যি এই সমস্যাত আমি পৰিছোঁ আমাৰ একমাত্ৰ অধিকাৰটো হৈছে ভোটাধিকাৰ যদি আমি ভোট দিবলৈ নাপাওঁ তেতিয়াহ'লে আমাৰ অস্তিত্ব কি থাকিলে হয় আপোনালোকে সকলোৱেতো ভোটাৰ আইডি লৈ আহিছে মোৰ আধাৰ কাৰ্ড আছে মোৰ এখন ভোটাৰ লিষ্ট হয় এখন ভোটাৰ লিষ্ট এটা মোৰ হেৰি হ'ল এইটো হ'ল সুদক্ষিণা শইকীয়া আৰু এয়া 13 ক আৰু এয়া BVR0013714 মোৰ ভোটাৰ লিষ্টৰ নাম ভোটাৰ আইডি যেহেতু সকলৰ প্ৰত্যেকৰে ভোটাৰ আইডি কাৰ্ড আছে হাতত যিহেতু হাতে লৈ আহিছে তেখেতলোকে কিন্তু ভোটদান কৰিবলৈ পোৱা নাই তেখেতলোকৰ পৰা আৰু জানিব বিচাৰিম কি ক'ব আপোনালোকে কেইবাৰ ভোট দিছে এতিয়ালৈকে ভোট দিয়া 4বাৰমান হ'ল দিয়া কিন্তু এইবাৰ আপুনি দিবলৈ নোপোৱা কাৰণটো কি কাৰণ মানে এতিয়া আমি আহিছিলোঁ পাম বুলি চাইছোঁ ইয়াত লিষ্টত চাই আছে পোৱাই নাইচোন বিচাৰি আপুনি ভোট কেইবাৰ দান কৰিছে মই কেইবাৰতে দুবাৰ হ'লহেঁতেন এবাৰ দিলোঁ আগত এবাৰ দিলোঁ তাৰপৰা পোৱা নাই লিষ্টত চাই আছে আপোনালোকৰ ভোটাৰ আইডি হাতত লৈ আছে ন যিহেতু মই মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম এয়া হৈছে ভোটাৰ আইডি কাৰ্ড লৈ আছে তেখেতসকলে কিন্তু ভোটদান কৰিবলৈ পোৱা নাই কিন্তু তেখেতলোকৰ ভোটাৰ লিষ্টতো নাই অকল এখেতলোকে মহিলাই নহয় পুৰুষো আছে মোৰ সতীৰ্থক মই দেখুৱাবৰ কাৰণে হয় যিখন নতুন লিষ্ট আছিলে সেই নতুন লিষ্টবিলাকত তেখেতলোকৰ ভোটাৰ লিষ্টত তেখেতলোকৰ নাম নাই যিহেতু আৰু তেখেতলোকে ভোট পৰা মানে ব্যৱস্থা তেখেতলোকৰ হাতত নাই গতিকেলৈ এখেতটো বহুত পুৰণা দেখে আপুনি কি ক'ব ইয়াৰ বিষয়ে মই কি ক'ম ইয়াত যিখিনি কৰ্মচাৰীক তেওঁলোকে দায়িত্ব দিছিলে সেই দায়িত্বখিনি সম্পূৰ্ণভাৱে তেওঁলোকে পালন কৰা নাই আৰু এইটো গাঁৱৰ চৰকাৰসকলেতো এইটো চাব লাগে আৰু ইয়াতে গাঁওবুঢ়া আছে আমাৰ গাঁওবুঢ়াক এই দায়িত্বটো দিব লাগে দি এতিয়া যিখিনি মানুহে ধৰি লওক আমাৰ এই ৱাৰ্ডটোত আজি 7 নং ৱাৰ্ডত আৰু 7 নং ৱাৰ্ডতে কেন্দ্ৰ আছে কেন্দ্ৰত এই ৱাৰ্ডটো থাকি কেন্দ্ৰত থাকি যদি ব্লকটো থাকি 7 নং ৱাৰ্ডতে আমি যদি ভোটাধিকাৰ হ'ব নোৱাৰি তেতিয়াহ'লে আমাৰ ইয়াত আছে কি ভোট দিয়া আমি ভোটৰ পৰা কিয় বহিষ্কাৰ হ'ব লাগে আমি কি বিদেশী নেকি তেতিয়া হা এইটো চৰকাৰে যিসকলক দায়িত্ব দিছে সেই দায়িত্ব দিয়াসকলক সম্পূৰ্ণ এইটো পালন কৰিবলৈ এইটো চৰকাৰে কঠোৰ ব্যৱস্থা কৰিব লাগে এই পঞ্চায়ত নিৰ্বাচনত যিহেতু বহুত মানুহে ভোট দিবলৈ আহিছে এখেতলোকৰ ভোট দিবলৈ পোৱা নাই তাতে খুব প্ৰকাশ কৰিছে এখেতসকলে গতিকে এখেতসকলে যিহেতু আপুনি অন্য জেগাত আপুনি কৰ্মৰত হৈ আছে আপুনি ইমান দূৰৰ পৰা আহি ভোট দিবলৈ পোৱা নাই যিহেতু আপুনি ইয়াৰ বিশেষ অসুবিধাটো কি হ'ব বিশেষকৈ মোৰ ডকুমেণ্টছৰ ক্ষেত্ৰত অকণ অসুবিধা হ'ব আৰু যিহেতু প্ৰত্যেকটো ক্ষেত্ৰত ভোটাৰ আইডি লাগে আৰু নাজানো আৰু কি হয় আৰু এতিয়া মানে দিবলৈ নাপালে নিজৰো অকণ বেয়া লাগে দিয়াচোন এয়াই আমাৰ অধিকাৰ আৰু মানে তেখেতসকলে বহুত কৰ্মৰ মাজতো তেখেতলোকে আহি পিনি ইয়াত ভোট দিবৰ কাৰণে উপস্থিত হৈছিলে ভোট দিবলৈ পোৱা নাই আৰু বাকীসকলে যিটো বছৰ জোৰা মানে আজি বহুতকেইটা মানে ইলেকশ্যনত মানে ভোট দান কৰিও তেখেতলোকে আজি দান কৰিবলৈ পোৱা নাই গতিকে তেখেতলোকৰ এয়া হৈছে আদৰ্শ গমাৰিগুৰি গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ এই ভোট কেন্দ্ৰৰ এইটো সমস্যা গতিকেলৈ ইয়াৰ দায়ী কোন আচলতে ইয়াৰ দায়ী জগৰীয়া কোন তেখেতলোকৰ শাস্তি প্ৰদান কৰিব